Hello friends, welcome back to another vlog. আজি modular kitchen last part to মানে ইয়াত kitchen to কাম হৈ গল যথেষ্টখিনি কাঠৰ কামখিনি হৈ গল তো সেইখিনিকে বলো দেখাই দিওঁ আৰু হেতুৰ লাষ্ট পাৰ্ট এতিয়াও যথেষ্টখিনি কাম আছে ধৰক কালাৰ কৰা তাৰ পিছত এই ওয়ালখন এখন প্লাষ্টাৰ কৰিব আছে আকৌ চিমনি লগাব আছে তেনেকৈ আছে আৰু কাম হেতু দেখাম কিন্তু আজি এটো কিচেনটো ওভাৰঅল টৰটো দি দিওঁ তলৰ লুকটো হ'ল এটো এইখিনি ডাৰ্জ বনালে আৰু মই প্ৰত্যেকটো ডাৰ্জ খুলি দেখাই দিম বাৰু কেনেকৈ কোনটো কি হয় তাৰ পিছতে ওপৰত আছে আৰু এটা এইটো যোনটো আছে এইটো হ'ল ইয়াত তিতা বাচনখিনি ৰাখিবলৈ তাতে শুকায় মানে তাত থৈ দিয়ে ইয়াতে ধুই বেচিনত ধুই পেলাই তাত থৈ দিব তাৰপিছত তাতে শুকাই থাকিব সেইটো মই খুলি দেখাম অলপ পিছত তাৰপিছতে এইখিনি ওপৰৰ বক্সৰ কাৰণে তাৰপিছতে এইখিনি ওপৰৰ মছলা আৰু তেনেকুৱা কিবা কিবি থ'বলৈ এটা চিমনি লাগিব আৰু কালাৰ হ'ব সেইটো বেলেগ বাৰু আৰু আপোনালোকেও যদি মডুলাৰ কিচেনৰ কাৰণে প্লেন কৰিছে তেতিয়া মই আপোনালোকৰ সুবিধাৰ কাৰণে আমাৰ পাকঘৰটো যোনে বনাইছিলে তেওঁৰ নাম্বাৰটো মই স্ক্ৰীনত দি দিছোঁ আপোনালোকে কন্টেক্ট কৰি তেওঁক ক'ব পাৰে যে আমাৰো এটা এনেকৈ কিচেন বনোৱাৰ প্লেন আছে বহুত এটা ধুনীয়া জেনুইন ৰেটত তেওঁ আপোনালোকৰ কিচেনটো হোৱাই দিব আৰু আমিও তেওঁলোকৰ কাম বহুত ভাল পাইছোঁ তো পাৰে আৰু আপোনালোকেও ক'ব এতিয়া এইটো যোনটো বক্স দেখিছে এইটো বক্স মোৰ মাৰ আইডিয়াত বনোৱা কাৰণ ইয়াত তিতা বাচনখিনি থয় আৰু সেই বাচনখিনি যদি তলত শুকাবলৈ থয় তেতিয়া মানে গোটেই পাকঘৰটো ইমান বিউটিটো নাথাকে সেইটো কাৰণে মায়ে ক'লে যে এনেকুৱা এটা সেলফ বনাই দিয়া এটা বক্স বনাই দিয়া তাৰপিছতে সেইটোত মানে এতিয়া তিতা এইখিনি থ'ব তাৰপিছতে এই ট্ৰেখনত পানীটো জমা হয় আৰু তাৰ পৰা এনেকৈ বেচিনত পেলাই দিয়ে তাৰপিছতে আকৌ ট্ৰেখন ইয়াত লগাই তেনেকৈ শুকাবলৈ এৰি দিব পাৰি এইটো তিনটা সেলফ আছে আৰু এইটো দুটা সেলফ আছে তেনেকুৱাকৈ মাজতে এইকেইটা ডাৰ্জ আৰু এইটো চিলিণ্ডাৰৰ কাৰণে এইকেইটা ডাৰ্জ আৰু এইবোৰ প্ৰফাইল হেণ্ডেল লগোৱা আছে এই হেণ্ডেলটো এইটো হেণ্ডেল এইটো মানে গোটেইডালেই হেণ্ডেল হয় দেই আৰু এইবোৰ চফ্ট ক্ল'জ আছে মাৰি দিম চাব লাহেকৈ লাগি যাব নিজে নিজে লাগি যায়গৈ চফ্ট ক্ল'জ তাৰপিছতে এইটো হ'ল এটা কাপবৰ্ড এইটো গ্লাছৰ ওপৰটো গ্লাছৰ আৰু তলটো এনেকৈ অকণমান কভাৰ্ড এইকেইটা সেলফত গ্লাছ লাগিব এইকেইটাৰ নিচিনাকৈ প্লাই নবনায় ইয়াত মাজতে তিনিখন গ্লাছ লাগিব দীঘল সেলফটোত আৰু ইয়াত দুখন ইয়াত কাপখিনি ৰাখিব তাৰপিছতে ইয়াত অকণমান বাউল কিবা কিবি তেনেকুৱা এইখিনি বস্তু এতিয়া মানে সজাব পৰা নাই এইটো গ্লাছকেইখন লগা নাই লাগিব আৰু কাইলৈ পৰহিলৈ ভিতৰত আজিতো ৰাতি ব্লগটো বনাই আছোঁ চ' আজি নহ'ব আৰু এই চুকৰ স্পেচটো যাতে ভালদৰে ইউজ হয় তাৰ কাৰণে এনেকৈ বনাইছে দৰ্জাখন এইখন দৰ্জা দুই ধৰণে দিব পাৰি এটা ৱেটো আমাৰ এইটো হ'ল আৰু এখন হ'ল দৰ্জাৰ নিচিনাকৈ দুই পাতটা বেলেগ বেলেগকৈ খোলা সেইটো কিন্তু এইটো বেছি ভাল লাগে সেইটো কাৰণে আমি এইটোৱে লগাবলৈ ক'লোঁ আৰু ইয়াত মেগনেট লাগি আছে অকণমান জোৰকৈ লগাই দিলে তাত মেগনেটটো লাগি যায় তাৰপিছতে এতিয়া ইয়াত মানে বাকীবোৰত মেগনেট নাই এইবোৰত মেগনেট নাই আৰু কিন্তু এই কাপবৰ্ডৰ এইখনত আছে গ্লাছৰ এইখনত ওপৰতে সেইটো ওপৰত মেগনেট লাগি আছে ৰ'ব মই দেখুৱাই দিছোঁ সেইটো মই ভিডিঅ'টোৰ পিছত বাৰু এই গ্লাছৰ বক্সকেইটাৰ গ্লাছৰ সেলফকেইটা কেনেকুৱা হ'ব সেইটো মই ইনক্লুড কৰাই দিম সেই পাৰ্টটো কাৰণ তেতিয়ালৈ গ্লাছখন আহিবগৈ আৰু এতিয়া দেখুৱাই দিওঁ মই ডাৰ্জকেইটা ওপৰৰ ডাৰ্জটোত নাইফ ফৰ্ক এইবোৰ ৰাখিবৰ কাৰণে দিয়ে তাৰপিছতে তলৰবোৰ কাপ আৰু তেনেকুৱা কিবা কিবি সৰু কাপ গিলাচ তেনেকৈ আৰু তাৰ তলৰটো দিয়ে এইবোৰ বাচন বৰ্তন বিভিন্ন কেৰাহী প্ৰেছাৰ কুকাৰ তেনেকুৱাবোৰ মই ভালকৈ দেখুৱাই দিছোঁ এতিয়া ৰ'ব ইয়াত আছে কাপখিনি আৰু যথেষ্ট খোল খাই যায় প্ৰায় গোটেই সেলফটোৱে ওলাই আহে আকৌ ধুনীয়াকৈ সোমাই যায় আৰু এতিয়া গোটেই পাকঘৰটো মই এবাৰ দেখুৱাই দিছোঁ আমাৰ মাইকাটো চিলেক্ট কৰোঁতে অলপ সময় লাগে কিয়নো টাইলছ আৰু গ্ৰেনাইটৰ মাজত যিহেতুকে থাকিব সেইটো কাৰণে অকণমান
দেখনীয়া হ'বৰ কাৰণে আমাক ভাল মাইকা এটা চিলেক্ট কৰিবলৈ অলপ সময় লাগিলে আৰু ওপৰত আমি সেইটো দিলোঁ। এতিয়া ভালকৈ বিউটিটো অহা নাই কাৰণ আমি ইয়াৰ প্লাষ্টিকটো এৰুৱা নাই। সেইটো এৰুৱাই দিলে ভালকৈ শ্বাইনিংটো আহিব আৰু সেইটো কালাৰৰ পিছত এৰুৱাম যেতিয়া আমি চিমনি লগাম। আৰু এই বক্সকেইটাৰ গ্লাছ এনেকৈ লগাই দিলে চেল্ফ বনি গ'ল। তাৰপিছতে ইয়াতে এতিয়া মায়ে এনেকৈ কাপ প্লেট এইবোৰ থৈ দিছে। আৰু আমাৰ চিমনিটো নাই কাৰণে অকণমান দিগদাৰ হৈছে আৰু সেইটোও অতি সোনকালে আনিবই লাগিব। তাৰপিছতে এইটো গ্লাছৰ চেল্ফটো আৰু মই দুখনমান ফটো ইয়াৰ লগতে ইনক্লুড কৰি দিছোঁ। এইকেইখন ফটো তাৰ ফাইনেল লুকটো, তলৰটো এইটো আৰু ওপৰটোতো আপোনালোকে দেখিলেই। তাৰপিছতে এতিয়া আকৌ লোনো উঠাই দিলোঁ, ই এতিয়া নামিব নোৱাৰা হ'ল। তাৰপৰা সি বহি আছে আৰু এতিয়া নামিব নোৱাৰা হ'ল। ওপৰ মূৰে কৰিব পৰা নাই। আমাৰ ঘৰত কৰা মিস্ত্ৰীকেইজনে বনোৱা এটা আলমিৰা মই দেখুৱাই দিছোঁ। তাৰপিছতে আজিৰ ব্লগ এইটোৱে আছিলে আৰু মইতো ফোন নাম্বাৰটোতো দিলোঁৱে স্ক্ৰীণখনত পিন কৰি আৰু ডেছক্ৰিপশ্যনত থাকিব নাম্বাৰটো। তেখেতৰ লগত কণ্টেক্ট কৰিলেই মডুলাৰ কিটচেনৰ সকলোখিনি জানিব পাৰিব। অকল মডুলাৰ কিটচেন বুলিয়ে নহয়, ৱাৰ্ড্ৰপ আকৌ টিভিৰ পিছফালে যোনখন এনেকুৱা বৰ্ড থাকে তেনেকুৱা, মই ক'ব পৰা নাই নামটো, তেনেকৈ ঢেৰ কাম কৰে তেওঁলোকে আৰু ফাৰ্ণিচাৰৰ কামো কৰে। আমাৰ বিচনাখনো তেওঁলোকে কৰা আৰু ঘৰুৱা সকলোখিনি আৰু কাঠৰ কাম তেওঁলোকে কৰে। তেওঁলোকক পাতিব পাৰে, নাম্বাৰটো ডেছক্ৰিপশ্যনত আছেই। আজি ব্লগ ইমানেই আছিলে। বাই বাই, আকৌ নেক্সট ভিডিঅ'ত লগ পাম।